তো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সুমনিজ ব্লগ। তো আপোনালোক সকলোকে মাঘ বিহুৰ শুভেচ্ছা থাকিল। আৰু আমি আহিছোঁ পথাৰলৈ নাৰা কাটিবলৈ আৰু পথাৰৰ পৰা নাৰালৈ ঘৰত বনাই আছোঁ ভেলাঘৰ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰে শেষলৈ চাই থাকক আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ এনেদৰে বনালোঁ ভেলাঘৰ। আৰু মানে ভেলাঘৰৰ যিটো চাং আছে ন, তাত মানে 10-20জন মানুহ বহাৰ কেপাচিটি আছে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই চাওক, স্কিপ নকৰি তেন্তে ভিডিঅ'টো চাই মজা পাব বুলি আশা কৰিছোঁ। মাঘ বিহু বুলি আপোনালোকৰ মনত কেনেকুৱা ভাৱ হয়? মাঘ বিহু মানে হ'ল মানে পথাৰৰ পৰা ধান কাটি আনি কৃষকসকলৰ মানে ভঁৰালবোৰ পূৰা ধানেৰে ভৰপূৰ হৈ থাকে আৰু মানে বহুত কিবা। কিন্তু মাঘ বিহুত মানে লাড়ু পিঠা দৈ চিৰা সকলো ঘৰতে মানে বৰ্তমান যিটো সময় সকলোৰে অভাৱ অনাটন নাই, মানে তাৰ কাৰণে মাঘ বিহু পালন কৰা হয়। আৰু গাইজ এইটো ভিডিঅ'ত মানে দুটা ভিডিঅ' মানে আজিৰ আৰু কালিৰ দুটা ভিডিঅ' মানে এটা ভিডিঅ'তে মানে বনোৱা হৈছে। আৰু আপোনালোকে চাব পাৰে, অলপমান পাছতে হৈ যাব কালি। চাই থাকক, স্কিপ নকৰি গ'লে আশা ৰাখিছোঁ ভাল পাব ভিডিঅ'টো চাই। অলপমান পাছতে গা পা ধুই মানে মেজি জ্বলাম। আৰু এতিয়া ৰাতিপুৱা বাজিছে 5:30 আৰু আমাৰ লগত আছে চাওক পুৰা প্লেয়াৰ। হাই কৰি দিয়া তোমালোকে। পুৰা জোচত আছে, মানে আজি কি ক'ম আৰু তাহাকে লৈ মানে বাঢ়াইছোঁ ন সৰু ল'ৰা ছোৱালীৰ লগত, মানে ভাইটিগিলাৰ লগতে মানে বনাইছোঁ মেজিটো। তাহা আজি পুৰা জোচত আছে না ভাই? একদম জোচত আছে ভাই। তো আপোনাৰ ভিডিঅ'টো শেষলৈ চাই থাকক আৰু পুৰা মজা লাগিছে, ধামাকা লাগিছে। আমি মানে গা পা ধুই আৰু মেজিটো জ্বলাওঁ। তো ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু গাইজ এনেদৰে আহি গ'লোঁ গা ধুব দমকলৰ পাৰত। লাগিছে বহুত ঠাণ্ডা, বাজিছে 5:30। আৰু চাব পাৰে সৰু ভাইটি এজনে অলৰেডি গা ধুই গ'লে, আৰু এতিয়া মই গা ধুই লগ পাইছোঁ আপোনালোকক। আৰু চাব পাৰে পুৰা গা পা ধুই আছে। আৰু এতিয়া আমি ভেলাঘৰ জ্বলাবলৈ সাজু হ'ম। গা পা ধুই ঠাণ্ডা কেনেকুৱা ঠাণ্ডা আৰু গাইজ এনেদৰে ফাইনেলি ময়ো ধুই ল'লোঁ গা। আৰু এতিয়া মানে জ্বলাম আৰু মেজিটো। ভিডিঅ'টো শেষলৈ চাই থাকক, লগাই দিলোঁ মেজিত জুই। গাইজ আজিৰ আছে এইটো ভিডিঅ'। তো নেক্সট ভিডিঅ'ত লগ পাম আৰু পুৰা ধামাকা খানা খোৱা ভিডিঅ' আহি আছে। তো বাই, আৰু ভিডিঅ'টো শেষলৈ চাব পাৰে।